আই লক্ষী সোমাই আহা ঠেউ গেউ কৰি নাথাকিবা বোলে বক্ৰতুণ্ডা মহাকায় সৌৰকোটি সমপ্ৰভা নিৰ্বিঘ্নে কুৰু মে দেৱা সৰ্বকাৰ্যেষু সৰ্বদা। ৰাতিপুৱাৰ পৰা এটা পাৰ্টিও ফোন কৰা নাই, এইখন গলেই নহয়, এইখন গল বেটেৰীয়ে শেষ হৈ গ'ল। এইখন চাৰ্জে নলয়, এনেই মহাছে মোক বিক্ৰী কৰা নাইতো, বৰ চালু বস্তু আছে। নহয় না এই মোৰ নতুন চোলাটো ক'ত থৈছা? সেই আলনাডালতে আছে, চাই লওকচোন। আল্লাহ মূৰতে আছে বোলে বক্ৰতুণ্ড মহাকায় সৌৰকোটি সমপ্ৰভা। চাৰ্জে নাই, কেবুল ললে বেয়া। अपराध है তহঁতক মোবাইলটো ওচৰৰ আঁতৰ হৈ থাকিবলৈ কৈছিল নে নাই? গুৰ মাৰি দিম মুখতে। মই যেতিয়ালৈকে ঘৰৰ পৰা ওলাই নাযাওঁ ঘৰলৈ নাহিবি। মই কৈছো ন, সিহঁতৰ চেহাৰাকেইটা দেখিলেই গম পায় সিহঁতি যে বেলেগৰ পুতেক। টাইমটো চাব লাগে, মই এতিয়া কিবা এটা কাৰেণ্টত লাগিল। শেষ। Very sweet. Sa. Tasty. Let it out, let it in. Just surrender or you never gonna. পিছে আজি ৰাতি মই ঘৰত অকলেই থাকিম। কি অকল নহয় মানে মা আৰু ভণ্টি যোৰহাটলৈ গৈছে যে, ঘৰত ভাত বনোৱা মানুহ নাই। মই ভাবিছিলো ডিনাৰটো যদি ইয়াতে কৰি যাওঁ তেনেহ'লে। চাহ কাপোৰ ইমান টেষ্টি হৈছে, তো ভাতটো যদি ইয়াতে হৈ গ'লেহেঁতেন তেতিয়াহ'লে মই গাটো ধুই হ'ব ভাত খাই যাবা। সোনকালে গা ধুম। Animals for transporting people and goods. Nowadays, there are 3 types of transport. Number 1, water transport. Number 2, air transport. And number 3, চুপ! সদায় একে সোপাকে পঢ়ি একদম কাণখন ঘোলা কৰি পেলাইছে। সুধিলে কিন্তু একোডাল নোৱাৰা। কিয় নোৱাৰিম? সোধকচোন। সোধক আকৌ না। ঠিক আছে বাৰু, তই প্ৰথমতে মোক কচোন না, তই ডাঙৰ হৈ কি কৰিবি? পাই কি কৰিবি? বিয়া পাতিম। নহয়, তই ডাঙৰ হৈ হবি কি? দৰা। নৰাধম, মই সুধিছো তই ডাঙৰ হৈ ঘটিবি কি? কয় না দেউতা, কয় না। কিনো কথা কওঁ, মই কৈছো তই ডাঙৰ হৈ পেলাই মাৰ বাপেৰৰ কাৰণে কি আনিবি? বোৱাৰী আনিম। এই বোৱাৰী আনিব খালি জহনি যোৱা। আমি মাৰ বাপেৰে হালে তহঁতৰ পৰা কি বিচাৰ? নাতি আকৌ। নাতি? ঐ নৰাধম, তোৰ জীৱনৰ অন্য কোনো লক্ষ্য উদ্দেশ্য নাই নেকি? আছে। কি? আমি দুটা, আমাৰ দুটা সুখী পৰিয়াল। এইবোৰ ঘৰত তহঁতক এইবিলাক কোনে শিকালে? মাৰে শিকাইছে। আমি দুটা, আমাৰ দুটা। বাপেৰৰ ফেমিলি কিটিকিং কৰিবলৈ আহিছ? নহয় না, তই এইবিলাক কাৰ ল'ৰা আনি পেলাই মোৰ ঘৰত জন্ম দিলিহি? আমি দুটা, আমাৰ দুটা এতিয়াই কবলৈ আহিছে।